টু আনাদাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া 4টাই বাজি গ'ল। ভাবিছোঁ মই এই আমখিনি সামৰিবলৈ আহিছিলোঁ আৰু ভাবিছোঁ ইয়াৰ পৰাই মই ব্লগটো আৰম্ভ কৰি দিওঁ, যিহেতু ৰৈ থাকিলে আৰু নহ'ব, ব্লগ দিয়া নহ'বগৈ। সেইকাৰণে ব'লক তেনেহ'লে এই আমখিনি শুকাই মানে এদিন উলিয়াবলৈকে মই পাহৰি গ'লোঁ, যোৱাকালি মই উলিয়াবলৈকে নহ'লে। আজি আকৌ মই মানে এফালে যাবলগীয়া হৈছিলে, মায়ে দেখা পাই পেলাই উলিয়াই দিলে। এতিয়া বহুতখিনি শুকালে, কাইলৈ সম্ভৱ ভৰাবই পাৰিম। কেনেকৈনো ভৰাওঁ কি কৰোঁ দেখাই থাকিম বাৰু। তথাপিতো আজিনো কি কৰিলোঁ, আৰু যোৱাকালিও মই বাৰ্থডে বনাইছোঁ, ইমান ধুনীয়া হৈছিলে নহয় খাবলৈ। গতিকে অকণমান ৰেচিপিটো দেখাই দিওঁ আপোনালোকক। মই ভাবিছোঁ নিশ্চয় ভাল পাব, আৰু যদি ভাল পায় তেনেহ'লে জানেই আৰু কি কৰিব লাগিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেল নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু কি জানেনে, যোৱাকালি নহয় তাৰ আগদিনাখন আমাৰ ঘৰতে মোৰ যাৰ অকণমানি মৰম লগা বৰ ধুনীয়া অকণমান ছোৱালী এজনী আহিছিলে। ক্ষীণ মিন কিন্তু ইমান মৰম লগা, তাই কথাবিলাক বিৰাট মৰম লগা আৰু কবিতা চবিতা ইমান ধুনীয়াকৈ আবৃত্তি কৰে। মই আপোনালোকক অলপমান দেখাই দিম বাৰু। আৰু আজি মই ক'লৈ গৈছিলোঁ, নাৰ্ছিং হোমত মোৰ কোন আছে, ব'লক তেনেহ'লে চাই যাওঁ ভিডিঅ'টো, তেতিয়া গম পাব। তেনেহ'লে ব'লক আমি এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ, আৰু যদি ভাল পায় তেনেহ'লে জানেই আৰু পুনৰবাৰ নকওঁ কি কৰিব লাগিব। আৰু এয়া আজি মৰ্ণিং ৱাকৰ পৰা অহাৰ পিছতেই ৰাতিপুৱা মানে মই কি কৰিলোঁ, চাহ খোৱাৰ আগতেই পানীখিনি গৰম হয় মানে চাউল তাউলবিলাক ধুই ল'লোঁ, কাৰণ মই গা ধুই আহি এইবিলাক কাম কৰিবলৈ বেয়া পাওঁ। গতিকে পটাপট চাউলখিনি ধুই ল'লোঁ আৰু যি কাম থাকে সেইবিলাক কৰি লওঁ। কেতিয়াবা চাউলখিনি মই অকণমান তিয়াই থৈ দিওঁ, পটাপকৈ ধোৱা হৈ যায়। পিছে আজি মই ইমান সময়ে নাপালোঁ, একেলগতে ধুই পেলালোঁ। আৰু চাই থাকক বাৰু কেনেকৈ কি কৰি যাওঁ। চাউল দালিবিলাক ধোৱা হোৱাৰ পাছতে মই পটাপট কৰি ল'লোঁ, আটাখিনিও মাৰি ল'লোঁ, কাৰণ আহি পেলাই গা ধুই আহি পেলাই গোঁসাই ঘৰটো সোমাব লাগে। আৰু পাকঘৰটো পৰিপাটি হৈ থাকিলে গা ধুই আহি সোমাই তাৰ মজাই বেলেগ, আৰু কাম কৰাৰ মানে উৎসাহটো দুগুণ বাঢ়ি যায়। আপোনালোকৰ কেনেকুৱা হয় জনাবচোন, কেনেকৈ কি কৰে। মই পিছে এনেকৈ খুবেই ভাল পাওঁ কৰিবলৈ। আৰু আজি ৰাতিপুৱাৰ পৰা অকণ লৰালৰি কৰিছোঁ, কাৰণ কিয় জানেনে, ব্ৰেকফাষ্ট কৰাৰ পাছতে অকণ ওলাই যাব লাগিব নাৰ্ছিং হোমলৈ। আৰু ইয়াত ব্ৰেকফাষ্ট কৰাৰ পাছত ওলাই আহিছোঁ, কাৰণ আজি ছেকেণ্ড ছেটাৰডে এওঁ বন্ধ আছিলে। গতিকে এওঁক সময় দিয়া মতে ওলাব নোৱাৰিলে আকৌ দিগদাৰ হ'ব, কাৰণ তেওঁ আকৌ ক'লৈ গুচি যায় তো ঠিকনা নাই। গতিকে মই কৈছিলোঁ যে ব্ৰেকফাষ্ট কৰি উঠিয়ে যাম, গতিকে পটাপট ওলাই ল'লোঁ আৰু এওঁৰ লগত আহি গ'লোঁ নাৰ্ছিং হোমলৈ বুলি। আৰু সেইকাৰণে অকণমান ভিডিঅ' এটা আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আৰু ইয়াৰ প্ৰতীক্ষা নাৰ্ছিং হোমত মহাৰ যোৱাকালি অপাৰেশ্যন এটা হৈ গৈছে। আমি অহাৰ পিছত ICUৰ পৰা উলিয়াই দিলে। এয়া দুগৰাকী মাহীৰ বোৱাৰী, আৰু এইফালে এয়া মাহী। আৰু যোৱাকালি যে কৈছিলোঁ মই মাটি দালি বনাইছিলোঁ বুলি, এয়াও দেখাই দিছোঁ। অকণমান ধোৱা কেনেকৈনো ধুইছিলোঁ মই দেখাই দিওঁ। এনেকৈ চেকনি এখন লৈ ল'বচোন ধুবলৈ, ইমান সহজ হয়, বেচিনটোও লেতেৰা নহয়, আৰু চুকুৰাবিলাক য'তে ত'তে নপৰে, বহুত পৰিপাটিকৈ ধুব পাৰি, সহজতে হৈ যায়। আৰু মই এইখিনি এনেকৈ ধুই থাকিম যেতিয়ালৈকে চাফা হৈ নাযায়, বগা হৈ নাযায়। আৰু অকণমান টেঙা দি বনাম বুলি ভাবিছোঁ, খুবেই ধুনীয়া লাগে মাটি দালি টেঙা। আপোনালোকে খাই নাখায় ক'ব নোৱাৰো, বিৰাট ভাল লাগে। ঔটেঙা থাকিলেতো কথাই নাই, মোৰ পিছে ঔটেঙা নাই, কিন্তু সেই যে আচাৰ কৰিবলৈ যে আম আনিছিলোঁ, আমৰে দুটামান থৈ দিছিলোঁ, আম দুটামান, আৰু আম আৰু বিলাহী দি বনাই দিম। এনেকুৱা সোৱাদ হৈছিলে নহয়, সেইকাৰণে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ দেই। আৰু এইয়া চাওক, মাটি দালিকণ বহাই দিলোঁ আম আৰু বিলাহী দি, তাৰপিছতে অকণমান মিঠাতেল ধুনীয়াকৈ চেংচেঙীয়াকৈ গৰম কৰি মিঠি কেইটামান ফুটাই দিলোঁ, মানে গৰম কৰি ল'লোঁ। মিঠি গোন্ধটো খুব ধুনীয়া লাগে নহয়। তাৰপাছতে দালিখিনি তাতে চম্ভাৰ মাৰি দিম, আৰু কৰিবলগীয়া একোৱেই নাই। যদি টেঙা কম হয় আপোনালোকে নেমু অকণ চেপি দিব, মোৰ পিছে ঠিকেই আছিলে, সেইকাৰণে মই একো দিবলগীয়া নহ'লে। খুব ধুনীয়া লাগে। আৰু এই যে দেখিছে সেউজীয়া পাত দুটা, সেইকেইটা নেমুৰ পাত। মই টেঙা আঞ্জাত এই নেমু পাতটো দিমেই, খুব ধুনীয়া গোন্ধাই যে, আৰু সেই ভাল লাগে। আৰু আপোনালোককো অকণমান দেখাই দিলোঁ, ভাবিছোঁ নিশ্চয় ভাল পাব। এইফালে ফাং ফুংকৈ এটা টিফিন ভৰাই দিলোঁ এওঁলৈ, আজিকালি বৰ সময়ে নোপোৱা হৈছোঁ। আৰু এইয়া মোৰ যাৰ ভনীয়েকৰ ছোৱালী, ইমান মৰম লগা, তাইৰ কথাবোৰ খুবেই ধুনীয়া, আৰু স্মাৰ্ট, লাজ নকৰে, ধুনীয়াকৈ কয়। ইয়াত তাইৰ কাষতে তাইৰ বায়েক, আৰু এইফালে এজনী ৰিয়া, আৰু সেইয়া তাইৰ মামাকৰ ছোৱালী, বগা যে হোৱাইট স্পৰ্টিং পিন্ধি আছে, এজনী লিজা। সিহঁতে বহি খুব কথা পাতিলে, আৰু সিহঁতৰ লগতে ময়ো খুব এনজয় কৰিলোঁ। সৰুজনীয়ে আকৌ জাপানী শিকিছে বায়েকহঁতৰ পৰা, তাকো শুনালে, কবিতা এটা আবৃত্তি কৰি শুনালে। কি আছিলে কোৱাচোন? হা, জাপানীজটো কোৱা, নামটো কোৱা, ভালকৈ নামটো কোৱা।
আৰু যেতিয়া গম পাই তাই বেছি কৰে কবিতাটিৰ নাম হ'ল অমিকুৰি 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 ক'ত গৈছিলা তুমি দিল্লীলৈ গৈছিলোঁ মিটিং আছে বুলি বক্তৃতা পাহৰি গালোঁ এটা গান ইণ্ডিয়া পেহীদেৱে মুচাৰিলে গান। আৰু এয়া ৰুলাৰ ভনীয়েক তাই যাবলৈ ওলালে আইআইটিলৈ মানে ককায়েকৰ ঘৰলৈ আৰু যোৱাৰ সময়ত বেয়াও লাগে সৰু ল'ৰা ছোৱালী থাকিলে গ'লেগৈ বোলো ভিডিঅ' এটাকে কৰি থওঁ একে লাষ্ট মমেণ্টত হেৰি যদি অকণমানজনী আৰু ৰ'ব পাহৰিয়ে গৈছিলোঁ মাৰ ওচৰৰ এই বিদায় পৰ্বটো ভিডিঅ'টো দিবলৈ শেষত হ'লেও দি দিলোঁ